আপোনালোকক মই আজি বিশেষ এটা ভিডিঅ' বনাই দেখুৱাম। বিশেষ মোৰ জীৱনৰ কাৰণে এইটোৱে, মই যেহেতু কালচাৰেল লাইনটোত আছিলোঁ একেবাৰে বাচ্চাৰ পৰা। কালচাৰেল লাইনটোত থাকি মই গীত আৰু নৃত্য পৰিৱেশন কৰিছিলোঁ। বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিছিলোঁ, বিভিন্ন কম্পিটিশ্যনত যোগদান কৰিছিলোঁ আৰু সকলো প্ৰকাৰৰ বিহুৰ পৰা ধৰি ক্ৰিয়েটিভ ডান্সলৈকে মই নৃত্য প্ৰদৰ্শন কৰিছিলোঁ। এই পাৰফৰ্মেন্সবিলাকৰ কাৰণে মই একেবাৰে মাত নুফুটা সময়ৰ পৰা বুলি ক'লে বেয়া নহয়, তেনেকুৱা সময়ৰ পৰা মই পাৰফৰ্মেন্স কৰিছিলোঁ। আৰু তাৰ বিনিময়ত মই এটা সময়ত গৈ মোৰ দেউতাই আগবঢ়াই দিয়া মতে মই শিক্ষা গ্ৰহণ কৰি য'তে যেতিয়াই শিক্ষাৰ লগতে য'তে যেতিয়াই মই পাৰ্টিচিপেট কৰিছিলোঁ। বিহু নাচৰ সময়ত বিহু নাচিছিলোঁ আৰু গীতৰ সময়ত মই য'তেই গীতৰ কম্পিটিশ্যন হয় তাত জইন কৰিছিলোঁ। এইদৰে কৰি মই য'তেই যাওঁ ত'তেই মই বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ। আৰু বিজয়ী হৈ যেতিয়া মই কিছুমান ৰাইজৰ মৰম লৈছিলোঁ আৰু মৰমসমূহ মই যেতিয়া বুটলিছিলোঁ পুৰস্কাৰ আকাৰে, প্ৰাইজ মানি আছিল, কিতাপৰ টোপোলা আছিল, সেইসমূহতো বাৰু আপোনালোকক মই দেখাব নোৱাৰিম। এতিয়া চাৰ্টিফিকেটসমূহ আছে, সেইখিনি মই এটা ভিডিঅ' বনাই আপোনালোকক দেখাম। এতিয়া মই যিখিনি ট্ৰফি আৰু চিল পাইছিলোঁ সেইখিনিৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম। আপোনালোকে চাই হয়তো সুখী হ'ব আৰু মোৰ চিনস্বৰূপে থাকি যাব। বেয়া হৈ গৈছে কিছুমান চিল, কিছুমান ট্ৰফি মই যিমান পাৰিছোঁ যত্ন কৰি থৈছিলোঁ। যিহেতু কাঠৰ আছিলে ন ট্ৰফিসমূহ, কাঠৰ ট্ৰফিসমূহ বহুত বছৰ হৈ গ'লে বেয়া হৈ যায়, ঘূণে ধৰে। মই হ'লেও কিছুমান অস্তিত্বও আছে, সেইসমূহ মই সংগ্ৰহ কৰি ৰাখি ভিডিঅ' আকাৰে আপোনালোকৰ মুখৰ আগত মই দাঙি ধৰিম। আৰু ভৱিষ্যতৰ কাৰণে থৈবৰ কাৰণে মই এই প্ৰস্তুতিটো কৰিছোঁ, সেইকাৰণে আজি এইটো ভিডিঅ'। ঠিক আছে, অলপ দেৰি পিছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই আৰম্ভ কৰি দিলোঁ আপোনালোকৰ ভিডিঅ', আপোনালোকে চাব পাৰিব। আৰু মোৰ চিনস্বৰূপে মই এইবোৰ সাঁচি ৰাখিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। প্ৰথমতে এইখন চাওক, এইখনৰ অৱস্থা একদম বেয়া হৈ গৈছে। এইখন চাওক, মাজুলীৰে হয়। এইখন ডক্টৰ হেমচন্দ্ৰ গোস্বামীয়ে তেওঁ ভাস্কৰ্যৰে কাটি এই চিলখন বনাইছিলে সেই অনুষ্ঠানটোত। আৰু এখন আছে তেখেতৰ, এইখন চাওক বহুত বেয়া হৈ গৈছে। মই তেখেতক সিদিনা কৈ থৈ আহিছিলোঁ, আপুনি দিয়া এখন চিলৰ মোৰ অৱস্থাটো এনেকুৱা হৈছে, আপুনি পুনৰ প্ৰস্তুতি চলাই দিব সেই একে নামেৰে। তেখেতে বাৰু বনাই দিম বুলিয়ে কৈছে। তাৰপিছত এয়া অৰুণাচলৰ পৰা ধৰি লৈ ভাৰতৰ বিভিন্ন ঠাইলৈও গৈছিলোঁ, সকলোখিনি একেলগে সন্নিৱিষ্ট হৈ আছে। এইখিনি চাওক, এইখন আছিলে কমাৰ গাঁৱৰ বলু কলিতা সোঁৱৰণত কমাৰ গাঁৱৰ, এইখন দেখিছে নহয়, এইখন কাটিংটো চাওক। তাৰপিছত সকলোতে নাম নাই, এইখন এখন ডক্টৰ হেমচন্দ্ৰ গোস্বামী বনোৱা। কিমান ধুনীয়া চাওকচোন, কাঠ কাৰণে বেয়া হৈ গৈছে, মই যত্ন কৰি ৰাখি থৈছোঁ। এইখিনি সকলোখিনি বিহু নচাৰ হয়, বিহু নচা আৰু গীতৰ, এইসমূহ গীতৰ, এইখিনি কিন্তু বিহু নচা। মাজুলীৰ কেন্দ্ৰীয় ভিত্তিত যেতিয়া মই প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিছিলোঁ, এইখন দিছিলে শৰাই। এইখনত নামটো খোদিত কৰি থোৱা আছে কোনোবা এটা চাইডে। নামটো খোদিত কৰা আছিল। নাই কৰা, এইটো নামটো মানে কালাৰে কৰা আছিলে, কালাৰটো নাইকিয়া হৈ গৈছে ইতিমধ্যে। আৰু এইখন এইবোৰ সকলোবিলাক এইটো মোৰ বনগাঁৱত পাইছিলোঁ, এইটো বনগাঁৱত পাইছিলোঁ। এইটো চাওক, বিভিন্ন ঠাই গোটেই মাজুলীৰ ভিতৰত মই কেন্দ্ৰীয় ভিত্তিত যেতিয়া শ্ৰেষ্ঠ বিহুৱতী হৈছিলোঁ, সেইখিনি চাৰ্টিফিকেটখিনি আপোনালোকক মই দেখাম। একেবাৰে সৰু বিহুৱতী নচাৰ পৰা একেবাৰে বৰ বিহুৱতী যেতিয়া শ্ৰেষ্ঠ স্থান দখল কৰিছিলোঁ কেন্দ্ৰীয় ভিত্তিত, যিমানখিনি আছিলে মোৰ ওচৰত সিমানখিনি দেখাইছোঁ। আৰু ইয়াৰ লগত প্ৰাইজ মানি আছিলে, চাৰ্টিফিকেট আছিলে আৰু কিছুমান ট্ৰফি আছিলে। সকলোখিনি মোৰ ওচৰত এতিয়া সংগ্ৰহিত নহয়, মই যিখিনি পাৰিছোঁ লগত ৰাখিছোঁ। এইখিনি
কাঠ কাৰণে বেয়া হৈ গৈছে মই ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি থওঁ মোৰ পিছত কাম আহিব আপোনালোককো মই দেখাব পাৰিম ঠিক আছে আজিলৈ আহোঁ বাই বাই ধন্যবাদ